নমস্কাৰ মৰমৰ ৰাইজ আকৌ এটা নতুন ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে আৰু ভালে থাকক তাৰে কামনা প্ৰাৰ্থনা সদায়। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনো ছাছপেন্স নাৰাখি প্ৰথমে কৈয়ে দিওঁ, কাষৰে মানুহ এঘৰলৈ যাবলৈ ওলাইছোঁ। তেওঁলোকৰ ঘৰত আজি ৰাতিৰ ভাত সাজ খাবলৈ মাতিছে। সোনকালে যাবলৈ কৈছে, কাম চাম অলপ কৰি দিবলৈ কৈছে, মানে চবেই মিলিজুলি কৰি মেলিয়ে খাবলৈ বুলি মাতিলে। গতিকে তালৈকে যাওঁ বুলি ওলালোঁ। মাকো মাতি পঠাইছে, মাক অৱশ্যে ৰান্ধনি কৰিবলৈ কৈছে আৰু আমি এতিয়া তালৈকে যাব ওলাইছোঁ। বলক তেন্তে তাতে লগ পাম, দেখাই থাকিম আপোনালোকক, ভিডিঅ'টো চাই থাকিব দেই। মইনাই ইমান ধুনীয়া ধুনীয়া কথা কৈ আছিলে, তাক কেপচাৰ কৰোঁ বুলি মোবাইলটো উলিয়াই ল'লোঁ, কিন্তু সি নকয়েই মোক আৰু সিও জোৰ কৰি আছে মানে মোক, সিও যায় হেনো মোৰ লগত বোলে। কি খাইছা? কোনে দিলে? কোনে দিলে? আইতা দিলে? অহ আচ্ছা, ফুফু যাবা নি? মই এতিয়া ফুফু যাম। তুমি থাকা দেই, বাই বাই। অ'কে অ'কে অ'কে। চোৱা 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 আকৌ মুনু, চোৱা মুনা, চোৱা আকৌ। আৰে মইনা চাওঁ, চোৱা মোৰ ফালে চোৱা। নাজানো নহয়। মইনা চোৱাচোন, মজা তোমাক মজা লাগিছে। মইনা চোৱা নাই এবাৰ এফালে। শুনা, তুমি যে ভিডিঅ' কৰি থাকিলে নোচোৱা, মই ভিডিঅ' কৰি আছোঁ বুলি গম পাইছা ন, সেইকাৰণে তুমি চোৱা নাই হয় নাই? ঠিক আছে, বাই বাই। মই কোনো দাদা যাম। কি মইনা, এইটো কি হয় কৈছিলা? এইটো কি হয়? তুমি এইটো কি হয় কৈছিলা? তুমি কি হয় কৈছিলা? এইটো পাৰফিউম। কোনে শিকালে তোমাক পাৰফিউম ক'বলৈ? ফোন বাজিছে মোৰ, ৰবা। বাই বাই, মই কোনো দাদা ঘৰত যাওঁ। যাবা নি কোনো দাদা? মইনা, কোনো দাদা যাবা? তাই নিদিয়ে মানে। সেয়া দেখিলে নহয়, অলপ আগত মোৰ লগত যাওঁ বুলি উৎপাত কৰি আছিলে আৰু মই যাওঁ বুলি ক'লোঁ, তাক এটা দুটা সুধিলোঁ, সি মানে মুখৰ মাতেই নিদিয়ে। সেয়া ভিডিঅ' কৰিলে সি একো নকয়, মানে কি জানো পাই, লাজেই কৰে নে কি কৰে, কিন্তু বিৰাট ধুনীয়াকৈ কথাবোৰ কয়। আৰু এয়া সি প্ৰাৰ্থনা কৰিছে, মানে দেউতাকৰ গা বেয়া, গতিকে ৰুমতে সেই চাকি এগছ জ্বলাই থৈছিলে, সি সেই চাকি ধূপ দেখিলে মানে খুব সেৱা কৰে আৰু মুখেৰে ইমান ভুন ভুনকৈ মানে সেৱা কৰিছে, কিবা মন্ত্ৰ মতাৰ দৰে। খুব ভাল লাগে এইবিলাক চাই। তাৰ কেমেৰাটো দেখি অলপ আচৰিত হৈছিলে। পালোহি টিপচী বাহঁতৰ ঘৰ, মানে যাৰ ঘৰলৈ আহিছোঁ বাজনীৰ নাম টিপচী দেই। টিপচী চৰাই, কিন্তু নামতো টিপচী, কামতো টিপচী, কিন্তু একদম কৈছোঁ। এইফালে আমাৰ বোৱাৰী কেইজনীয়ে কাম কৰি চব আজৰিয়ে কৰি পেলালে, শাক পাত কাটি আজৰি। এইফালে বৌয়ে তামোল কাটিলেগৈ, মানে এইগৰাকীয়ে পিঁয়াজ কাটি আছে, এইফালে পেহীও পিঁয়াজ কাটি আছে আৰু এজনী আমাৰ বোৱাৰী। এইকেইজনী আমাৰ গাঁৱৰ আমাৰ গাঁৱৰ ধুনীয়া বোৱাৰী কেইজনী দেই। পেহীজনীও ধুনীয়া। গাঁৱৰ ধুনীয়া বোৱাৰী বুলি ক'লে আকৌ আমাৰ বাকী বোৱাৰীখিনিক বাদ পৰি যাব নহয়, কাৰণ আমাৰ গাঁৱততো বহুত ধুনীয়া ধুনীয়া বোৱাৰী আছে। এতিয়া ক'ব লাগিব যে এওঁলোক আমাৰ চুবুৰীটোৰ ধুনীয়া বোৱাৰী। মা পোহৰ বিভাগত কাৰেণ্ট নাই যিহেতু, আৰু এইজন হ'ল ঘৰৰ মালিক, বেছ জমাইছে। ক'ত যোৱা ৰে পোৱালি? হাঁহ জানেগে, তেল নাই নেকি? পাবগে। কিমান দূৰ যাবা? আচ্ছা। এয়া প্ৰীতম আছিল, ক'ৰবাৰ পৰা সাজ আনিবলৈ বুলি পঠিয়াইছে মাকে, কাৰণ আলহী আহিছে এওঁলোকৰ ঘৰত বহুত, গতিকে সাজ খাব হেনো আলহীবিলাকে, তাকে আৰু সি ওলাই গৈছে। বুঢ়ী পেহীজনীয়ে কাম কৰিও এয়া পলিথিনত জাবৰ ভৰালেই, একদম উস্তাদ। এইজনী বোৱাৰী কাম লাগি আছে। সেয়া ধোৱাগে যোৱা, কাৰেণ্ট চাৰেণ্ট নাই, আন্ধাৰ, টৰ্চ মাৰি মাৰি কাম কৰিছোঁ। এইফালে আমাৰ ধুনীয়া বোৱাৰীজনীয়ে ভাত বনাইছে, একেবাৰে পাকঘৰত, মেইন পাকঘৰত। চবেই চবফালে কাম লাগি আছে, কোনোবাই ক'ৰবাত কিবা বনাইছে, কোনোবাই ক'ৰবাত। এইফালে আমাৰ বোৱাৰীজনী ভাত বনাই আছে। বাহিৰত বহুত আলহী, বহুত হুলস্থুল হৈ আছে। মই সেইকাৰণে এইফালে গুচি আহিছোঁ। এইজনী আমাৰ টিপচী, চাওঁ টিপচী। এইটো কি
হয় ও ৱাও ৰহি নেকি খাম ঠিক আছে খাম ওকে এইফালে আমাৰ মায়ে মাংস ফ্ৰাই কৰি আছে এয়া মাংস ফ্ৰাই কৰি উলিয়াই আছে চবেই জুইত মানে চবেই বেলেগ বেলেগ জেগাত কৰি আছে ব্ৰইলাৰ মাংস বইল কৰি আছে বা ব্ৰইলাৰ মাংস ফ্ৰাই কৰি আছে এইখিনি আকৌ বনাব বেলেগকৈ পিংকি বোৱাৰীয়ে কাম কৰি আছে টিউবৱেল মাৰি মাৰি কাৰেণ্টটো নাই বতৰ বেয়া কাৰেণ্ট চাৰেণ্ট নাই মটৰ নাই আৰু এনেকৈ আজিকালি কোনে কাম হা অঁ কোনে চলাব ন টিউবৱেল চলাই চলাই কোনে কাম কৰিব তুমিয়ে যি কৰিছা আৰু এনেকৈ ভাল লাগে হয় নাই কেতিয়াবা সদায়নো কিমান টেংকিৰ পানী ইউজ কৰি থাকিবা ন এইবোৰতো আজিকালি দেখিবলৈ নাই এইখিনি পুৰা তেল তেল কিবা হৈ আছে এতিয়া মই পানী চলাই এইটো টিউবৱেলটো চলাব নাই জনা নেকি মই আইঐ তুমি আহা আকৌ তুমি আহা আকৌ কৰিবা তুমি আহা এই যে চবেই নিজৰ নিজৰ ভাগে কাম কৰিছে খোৱা বোৱাৰ যোগাৰ কৰিছে আচলতে কথাটো এনেকুৱা মানে প্ৰীতমে HS পৰীক্ষা দিছিলে এইবাৰ আৰু তাৰ ৰিজাল্ট ইমানো ভাল হোৱা নাই বেয়াও হোৱা নাই বাৰু ল'ৰাটো কিন্তু আশা কৰিছিলোঁ আৰু আমি যে প্ৰীতম পঢ়াত বেয়া নাছিল কিন্তু বহুত ডাঙৰ ডাঙৰ ঘটনা ঘটি গ'ল সিহঁতৰ এই পৰীক্ষাৰ টাইমটোতে সেইবোৰ যথেষ্টখিনি এতিয়া ঠিকলৈ আহিছে আৰু সি পৰীক্ষা পাছ কৰিছে বুলি মাক দেউতাকে অলপ ফূৰ্তি কৰিছে গতিকে সেই 2-3 ঘৰ মানুহ মাতি সেই খানা এসাঁজ খাওঁ বুলি মাতি পঠালে আৰু তাকে আমি আহিলোঁ গোটেইবোৰে আকৌ কওক এতিয়া যে আপুনি কৈছিলে নহয় আপুনি যে কৈছিলে কি স্কুটি গৈছিলোঁ বুলি ভুল নাই হোৱা মই ভিডিঅ' কেপচাৰ কৰিছোঁ কিমান ধুনীয়াকৈ কৈছিলে যে দেখিব ধুনীয়া লাগিছে অঁ কথাখিনি ধুনীয়া সেইকাৰণে ভিডিঅ'ত উলিয়াইছোঁ চিৰিয়াছলি বৰ ধুনীয়াকৈ কৈছিলে মানে সেইকাৰণে মই মোবাইলটো উলিয়াই ল'লোঁ ভিডিঅ' আকৌ কওক বুলি ইমান ধুনীয়া মানুহজনী কি অঁ অলপ আগত তুমি কৈ আছিলা যে বহুত ধুনীয়া নাচে বুলি বৰ ধুনীয়া বিহু নাম গায় বুলি হয় নেকি আমাৰ চুমি বাইদেউ চব্জি বনাইছে মই নিৰামিষ বনাই আছোঁ ৰঙালাও চব্জি বৰ ধুনীয়াকে এবাৰ ৰান্ধনি ময়ো হাত লগাইছোঁ আৰু চবেই বনাইছোঁ ন ময়ো বনাইছোঁ বনাবলৈকে মাতিছিলে টিপুচি বাই ভিডিঅ' কৰি আছে পিংকি বোৱাৰীয়ে এতিয়া মায়ে আদা ৰচুন খুন্দি দিছে মোৰ কাৰণে এই চব্জিখিনিত দিবলৈ আচলতে চব্জিখিনি মায়ে বনাইছিলে ময়ো সেই অলপ মাক ৰেহাই দিওঁ বুলি লাগি দিলোঁ আৰু যে অলপ আগত মানুহ এগৰাকী দেখিলে তেওঁ মানে বৰ ধুনীয়াকৈ কথা কৈ আছিলে সেইকাৰণে মই তেওঁ কেপচাৰ কৰিলোঁ আৰু তেওঁ খুব লাজ কৰিছে কিয় ভিডিঅ' কৰিছা বুলি আৰু এইগৰাকী প্ৰীতমৰ আইতাক খুব ফূৰ্তি দেই টিপচি বাহঁতৰ ঘৰৰ আগফালটো দেখাইছোঁ দেই আগফালে এনেকৈ ফুল সজাই থৈছে বহুত ধুনীয়াকৈ আৰু এই যে জালিখন মানে এই বাঁহৰ বেৰখন মই কিন্তু বিৰাট ভাল পাওঁ এনেকৈ বাঁহৰ জালি থাকিলে ঘৰৰ বাৰান্দাত বহুত ধুনীয়া লাগে আগতে আমি কোৱাৰ্টাৰত থাকোঁতে আমাৰো এনেকুৱা এখন আছিলে এতিয়া নাই এইফালে ফুল বহুত ধুনীয়াকৈ ফুল থৈছে আৰু বহুত ফুল থৈছে মানে টিপচি বাহঁতৰ সন্মুখত এইফালে দোকান এখন আছে দোকানখনলৈ এনেকৈ যোৱাকৈ মানে ধুনীয়াকৈ ঘৰ এটা বনাই লৈছে চব কি ধুনীয়া এইটো দেখিছে কি ভাল লাগিছে মানে এনেকৈ বহুত ধুনীয়া লাগে এইটো গছ এইফালে এয়া এইটো কিন্তু মজা কৰিছে ইয়াত ওপৰত এইটো ওখ হৈ যায়তো তলত এইফালে স্পাইডাৰ প্লাণ্ট লগাই দিছে টিপচি বাই বৰ ধুনীয়াকৈ এজোপা কিন্তু মোৰ বৰ প্ৰিয় দেই খুব ভাল লাগে ইয়াতো অকণমানিকৈ ৰঙা চিৰিলিকৈ ফুল এবিধ আহে খুব ধুনীয়া লাগে
বৰ কিন্তু নাজুক এইটো এটা আছে এইটো চুই দিব নোৱাৰোঁ মই বৰ নাজুক মানে পুটুককৈ সৰিও পৰে দেই ফুলটো আৰু কোৱা প্ৰীতম কি পঢ়িবা এতিয়া কি পঢ়িবা এতিয়া কোৱা চাই লোৱা বাৰু পৰীক্ষা যে আৰু ভালকৈ ৰিজাল্ট কৰিবা বুলি আমি ভাবিছিলোঁ এতিয়া পৰীক্ষাটো কেনেকুৱা হ'ল কৈ দিয়া আকৌ কেলৈ বেয়া হ'ল কৈ দিয়া আকৌ জানো বোলে বেচেৰাটো বেয়া পাইছোঁ ক'বলৈ পৰীক্ষা টাইমতে বহুত ডাঙৰ ডাঙৰ ঘটনা কিছুমান ঘটি গ'ল ন সেইটো কাৰণে আৰু এইজনী ঝুমকি প্ৰীতমৰ বায়েক মানে ঝুমকা নামটো ভাল নাম কি আজিলৈকে আমি নাজানিলোঁ কিন্তু আমাৰ ফেমিলিটোৱে তাইক ঝুমকি বুলিয়ে মাতোঁ আৰু এইফালে তাইও সেই কিবা এটা বনাই আছিলে মোবাইলৰ ফ্লাছ লাইট জ্বলাই ভিডিঅ'ও কৰি আছোঁ একেলগতে যিহেতু কাৰেণ্টটোতো নাই গম পাইছেই আৰু তাইও গম পাই গৈছে যে ময়ো তাইক ভিডিঅ' কৰি আছোঁ আৰু কি বনাইছা বুলি সুধিছোঁ তাইও কৈছে কি মিঠিবা এনেকুৱা এটা ৰেচিপি বনাইছোঁ যিটো 1 মিনিটতে শেষেই হ'ব বনাবলৈ ষ্টাৰ্ট কৰিমহে আৰু শেষেই ভিডিঅ'ত দেখাওঁ বুলি ভাবিলেও দেখুৱাবলৈ আকৌ নজমিবই নহয় মোৰ ৰেচিপিটো আচলতে তাই বামলা মাছৰ এটা ৰেচিপি বনাই আছিলে বিলাহী বামলা মাছ পিঁয়াজ দি ভাল লাগিছিল খাই কিন্তু দেই বহুত টেষ্টি আছিল আৰু ময়ো সেই পেটুৰ চব্জি এখন বনাবলৈ ক'লে বনালোঁ কাৰণ আলহীবোৰে সাঁজৰ লগত খাম বুলি ক'লে সেয়াই বনাই দিলোঁ আৰু তেল কমকৈ দিলোঁ ভাবিছিলোঁ তেল ওলাব আৰু এই বৌৰ লগত কি লেকচাৰ মাৰি আছিলোঁ জানো ঘৰলৈ যাওঁ বুলি কৈছিলোঁ সেয়া জমনি হৈ আছিলে অলপ চলপ এতিয়া আমি যাব ওলাইছোঁ খালোঁ গ'লোঁ আৰু আলহী খাবলৈ আছে আমি সোনকালে খাই বৈ যাওঁ পাপাৰ ঘৰৰ পৰা মাতি আছে বৈ হয় এজনী মোৰ বোৱাৰী হয় দেই তাই বৈ হ'ব তাহাঁতি কাম চাম কৰিব বুলি দায়িত্বত দি গৈছে মায়ে আৰু এতিয়া আমি যাওঁ ইহঁত থাকিব বৌহঁত আৰু আলহীয়ে ভাত খাবলৈ আছে আমি চবেই ভাত খালোঁ বহুত ফূৰ্তি কৰিলোঁ এনেকুৱাই আৰু আমাৰ গাঁৱৰ পৰিৱেশত সদায়নো কিমান মানে আমি যে এনেকৈ খাব লাগিব তেনেকৈ খাব লাগিব নহয় আজি মানে এনেকৈ আমি একদম লোকেল ষ্টাইলত খালোঁ আৰু মানে খুব ভাল লাগিলে বহুত আলহী আহিছিলে আৰু কাৰেণ্টটো নাই মানে বতৰটো বেয়া গম পাইছে এইকেইদিন অসমততো বহুত ঠাইতে অকল বেমাৰে হৈ আছে চবেই খাই বৈ আমি যাব ওলাইছোঁ ওচৰৰখিনি কাৰোবাৰ ল'ৰা ছোৱালী স্কুল আছে মোৰো কাইলৈ কাম আছে গতিকে সোনকালে উঠিব লাগিব এতিয়া যাওঁ বাই বাই আকৌ লগ পাম কেতিয়াবা চাই থাকিব ভালে থাকিব